দাপোন ভাঙি গ'লে পেলাই দিবা পিছে মন ভাঙিলে ভুলি মোৰে মৰমি পেলাই দিব জানো পাৰিবা পিছে মন ভাঙিলে ভুলি মোৰে মৰমি পেলাই দিব জানো পাৰিবা। ওইলা তই কি তেটো ফালি আছ ন? তেটো ফুলা নাই অ' পাপা, তেটো ফুলা নাই, গান গাইছোঁ গান। তই হোমৱৰ্কখিনি কৰিলি নাই? নাই কৰা পাপা, কাইলৈ কৰিম। তই এনেকৈ নহয়, যিটো কাম আজি কৰিবলৈ আছে সেইটো এতিয়াই কৰ, আৰু যিটো কাইলৈ কৰিবলৈ আছে সেইটো আজিয়ে কৰ। তেতিয়াহ'লে কাইলৈ কৰিবলগীয়া লেট্ৰিন মই আজি কেনেকৈ কৰিম? ল'ৰা এই খুৰা আহিছে বৌজনৰ লগত কথা পাত, মই অলপ বাথৰুমৰ পাওঁগৈ। ঠিক আছে যোৱা। এনেই খুৰা খবৰ কেনেকুৱা? ভাল পিছত তোমাৰ ৰিজাল্ট কেনেকুৱা? খুৰা বাদ দিয়কচোন ৰিজাল্ট কথা। পইচা নিছে নি বাৰু? কিহৰ পইচা? আপোনালোক আলহীবোৰ বৰ টেঙৰ দেই, একদম মা দেউতাৰ সন্মুখতে পইচা দিয়ে, আৰু আমি মা দেউতাৰ ওচৰত পইচা ল'ব নোৱাৰোঁ নহয়, সেইকাৰণে কৈছোঁ যদি পইচা নিছে এতিয়াই মোক দিয়ক আৰু। ল'ৰাটো তই যেন অকল কম্পিউটাৰটো চলাই বহি থাক, অলপ বাহিৰত যাব নোৱাৰো নেকি? অলপ খেলিব কৰিব লাগে। আমাৰ দিনত আমি খেলা কৰাৰ কাৰণেই মা দেউতাৰ পৰা গালি খাইছিলোঁ, আৰু এতিয়া তহঁতৰ দিনত তহঁতক এতিয়া ক'ব লগা হৈছে যা বাহিৰত খেলিবলৈ যা বুলি। কি দিন আহিল আৰু। পাপা তোমালোকৰ দিনত যদি কম্পিউটাৰটো থাকিলেহেঁতেন, তোমালোকেও তেতিয়া কম্পিউটাৰকে চলাই থাকিলাহেঁতেন, খেলা ধূলা নকৰিলেহেঁতেন, ইয়াত মোৰ কি দুখ। আজি বহুত পঢ়িলোঁ, এতিয়া অলপ মোবাইলকে চাই লওঁ। আকৌ মোবাইল ল'লি ন? তোক মই যেতিয়াই চাওঁ তেতিয়াই যে মোবাইল লৈ থকাই দেখোঁ, পঢ়া শুনাৰ একো ধান্দা নাই। পঢ়া শুনা এইবোৰ তোক একদম গেলামালৰ দোকানতে বহাই দিম, তাত গেলা পিঁয়াজ বিকি থাকিবি। এনেই মোৰ পইচা বৰবাদ কৰিছ তই। যেতিয়া মোৰ মোবাইল লওঁ তেতিয়াহে ওলাই আহি আপুনি। অলপ আগত পঢ়ি আছিলোঁ তেতিয়া ওলাব নোৱাৰেহি। পাপা মোৰতো বেয়া বিষ আছে। যা মোবাইল চাগে যা আকৌ। পাপা মোৰ পেটটোও বিষ আছে। আৰু চলাগে যা মোবাইল কম্পিউটাৰ। পাপা মই পৰীক্ষাত পাছ কৰিলোঁ নহয়। আৰু চলাগে যা মোবাইল। ঠিক আছে পাপা, থেংক ইউ। আজি পৰীক্ষা বহুত ভাল হ'ল, যাওঁ ঘৰত গৈ পাপাক কওঁগৈ। পাপা মই পৰীক্ষা দি আহিলে নহয়। ঠিক আছে যা ভাতটো খাই লগে, মই অলপ বাহিৰৰ পৰা আহোঁগৈ। পাপাইচোন মোক পৰীক্ষাৰ বিষয়ে একো নুসুধিলেই। আজি পৰীক্ষা বৰ এটা ভাল নহ'ল, আজি পাপাক পৰীক্ষাৰ কথা একো নকওঁ আৰু। তই পৰীক্ষা দি আহিলি? আজি পৰীক্ষা কেনেকুৱা হ'ল তোৰ? আজি ইমান ভাল নহ'ল। আৰু মোবাইল চলাই থাকিবি, দিন ৰাত মোবাইল চলালে সেইটো অৱস্থা হ'বই আৰু। পঢ়া শুনা এৰিয়ে দে তই। যেতিয়া এক্সাম ভাল আছিল তেতিয়া একোৱে সোধা নাছিলে, আজি আকৌ বেয়া হ'ল নহয় সুধিবলৈ পালে সময়।